স্বাগতম জনাইছোঁ আপোনালোক আটাইকে আমাৰ চেনেল অসমীয়া বাৰী চেফ্ৰি নভেল ফ্ৰেণ্ডছ। আজি আমি বেচিক ফেব্ৰিক পেইণ্টিঙৰ চতুৰ্থটি ক্লাছলৈ আগবাঢ়িছোঁ। আজি আমি এই ডিজাইনটো লৈ আপোনালোকৰ আগলৈ আহিছোঁ। তেন্তে পলম নকৰি আহকচোন আজিৰ ডিজাইনটো ষ্টাৰ্ট কৰোঁ। আজিৰ ক্লাছটোৰ বাবে আমি কালাৰ লৈছোঁ হোৱাইট, ৰেড আৰু গ্ৰীণ। এই তিনিটা কালাৰ মেটছ আৰু মিক্সিঙৰ জৰিয়তে আমি আজি ক্লাছটোৰ এই যিটো ডিজাইন আছে সেইটো কৰিম। লগতে ব্ৰাছ লৈছোঁ 3 নম্বৰৰ ৰাউণ্ড ব্ৰাছ, আনহাতে এডাল হৈছে 3 নম্বৰৰ ফ্লেট ব্ৰাছ। এইডাল আমি কালাৰ মিক্সিং আৰু লগতে শ্বেডিঙৰ বাবেও ব্যৱহাৰ কৰিম। ফ্ৰেণ্ডছ, আগৰ ভিডিঅ'বোৰত আপোনালোকে দেখিছেই যে আমি যিকোনো এটা ডিজাইন কৰিলে প্ৰথমতে ইয়াৰ ডাল আৰু পাতসমূহ প্ৰথমতে পেইণ্ট কৰি লওঁ। আজিও ঠিক একেদৰে ইয়াৰ ডাল আৰু পাতসমূহ পেইণ্ট কৰি ল'ম আৰু ইয়াৰ বাবে কালাৰ লৈছোঁ অফ গ্ৰীণ। এই পাতটো পেইণ্ট কৰিবলৈ আমি ব্ৰাছ ব্যৱহাৰ কৰিম 3 নম্বৰ ৰাউণ্ড ব্ৰাছ আৰু 3 নম্বৰৰ ফ্লেট ব্ৰাছ। এই দুডাল ব্ৰাছে ব্যৱহাৰ কৰিম। প্ৰথমতে ইয়াৰ যি বৰ্ডাৰ লাইন আছে সেইটো পেইণ্ট কৰি ল'ম। এতিয়া এই পাতটোক মাজতে দুটা ভাগ কৰিম আৰু ইয়াৰে এটা ভাগত আমি গ্ৰীণ কালাৰে ফিল কৰিম। আৰু তলত আপোনালোকে যিখিনি বগা অংশ দেখিছে সেইখিনিত আমি 3 নম্বৰ ফ্লেট ব্ৰাছৰ সহায়ত অকণমান হোৱাইট কালাৰ লৈ তলৰ অংশখিনিত এইখিনি মিক্স কৰিম আৰু এই হোৱাইট কালাৰখিনি আমি ভালদৰে মিক্স কৰিম গ্ৰীণৰ লগত। আমি ওপৰৰ ফালে বেছিকৈ মিক্স নকৰোঁ, বেছিকৈ হোৱাইট কালাৰ নিদিওঁ। তলৰখিনিত হোৱাইট কালাৰ মিক্স কৰি যি অকণমান ৰৈ যায় সেইখিনি আমি আটাইখিনি পাতৰ অংশতেই মিক্স কৰি দিম আৰু এইটো প্ৰচেছতে আমি আটাইকেইটা পাতেই ফিল কৰি ল'ম। এয়া আমাৰ আটাইকেইটা পাতে ফিল কৰা হৈ গ'ল। এতিয়া আমি ইয়াৰ পাহিকেইটা ফিলিং কৰিম আৰু ইয়াৰ ৰেড আৰু হোৱাইট এই দুয়োটা কালাৰৰ মিক্সিঙৰ সহায়তে আজিৰ ডিজাইনটো কমপ্লিট কৰিম। আৰু ইয়াৰ পাহিকেইটা ফিলিং কৰিবলৈ আমি 3 নম্বৰ ৰাউণ্ড ব্ৰাছ লৈ ইয়াৰ যি বৰ্ডাৰ লাইন আছে তাৰে বৰ্ডাৰ লাইনৰ ঠিক আধা অংশত আমি ৰেড কালাৰৰ সহায়ত ভালদৰে মিক্স কৰিম আৰু যি বাকী থকা আধা অংশ থাকিল সেইখিনিত আমি বৰ্ডাৰ লাইনটোত যদিও ৰেড কালাৰ ব্যৱহাৰ কৰিম কিন্তু ভিতৰৰ অংশত আমি হোৱাইট কালাৰ লৈ এইখিনি ভালদৰে মিক্স কৰিম। বৰ্ডাৰ লাইনত থকা ৰেড কালাৰৰ লগত হোৱাইট কালাৰখিনি ভালদৰে মিক্স কৰি ল'ম আৰু এটা শ্বেডিং দিবলৈ চেষ্টা কৰিম। এয়া চাওক, বৰ ধুনীয়া এটা ডিজাইন হৈ উঠিছে। আধা অংশ ৰঙা আৰু আধা অংশ পাতল গুলপীয়া এনেধৰণে হৈ উঠিছে। এনেদৰেই আমি ফুলৰ যিকেইটা পাহি আছে আটাইকেইটা পাহিয়েই একে প্ৰচেছতেই কৰি ল'ম। এয়া আমাৰ ডিজাইনটো কমপ্লিট হৈ গ'ল। আপোনালোকে দেখিছে কিমান ধুনীয়া এটা ডিজাইন হৈ উঠিছে, আধা ৰঙা আৰু আধা পাতল গুলপীয়া। আপোনালোকে এই ডিজাইনটো বেডশ্বীট বা পিলো কভাৰত ব্যৱহাৰ কৰিব পাৰে। ফ্ৰেণ্ডছ, আমাৰ এই ভিডিঅ'টো যদি ভাল পাইছে তেন্তে এই ভিডিঅ'টোত লাইক কমেণ্ট কৰাৰ লগতে শ্বেয়াৰ কৰিব আৰু যদি পৰৱৰ্তী পৰ্যায়ত ফেব্ৰিকৰ আৰু ক্লাছ বিচাৰিছে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে পুনৰ নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিম। আজিলৈ আহিছোঁ, বাই।